প্ৰথমে নমস্কাৰ সকলোকে মই জগত আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ সো আপোনালোক সকলোকে দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি যেহেতু ভিডিঅ'টো দিম বুলি ভাবিছোঁ সেই কাৰণে সকলোকে ক'লোঁ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল বছৰটো সকলোৱে ভালে কুশলে যাওক আৰু যেহেতু বিহু আহি আছে ভোগালী বিহু হেপাহৰ আমাৰ মৰমৰ সকলোৱে ভোগালী বিহু আহি আছে তাৰ বাবে ঘৰত সৰু সুৰাকৈ ভোগালীক আদৰিবৰ কাৰণে পিঠা পনা বনোৱা মেলা পিঠা চিঠা খুন্দা আৰু খৰি চৰি কটা মাঘৰ বিহু যেহেতু খৰিটো লাগিবই মেজি জ্বলাবই লাগিব সকলোখিনি কৰি আছোঁ দেখাম ভিডিঅ'টোত শেষলৈকে চাব আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক যি নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে চাই আৰু তেওঁলোকে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত ধুনীয়া হ'ব চাই থাকক ভিডিঅ'টো আৰু ইফালে মাহঁতে খুন্দি আছে পিঠা আমি এতিয়া ডাইৰেক্ট যাওঁ পিঠা তালে ডাইৰেক্ট লগ পাই আছোঁ ঢেঁকী তলত নে কি কয় আৰু এইপিনে এয়া ঢেঁকীশাল ডাইৰেক্ট ঢেঁকীশালত পালোহি এইপিনে মায়ে পূৰা ঢেঁকী মাৰি আইতা আৰু মায়ে পূৰা খুন্দি আছে এইপিনে টিনা পূৰা কমলা চমলা কাটি একদম পূৰা কমলা খাওঁ আমি এয়া পূৰা ঢেঁকী এয়া যা যোগাৰ আৰু বিহু এবাৰ ভোগালী আদৰিম আৰু ভালকৈ পিঠা চিঠা বনাম খাম পূৰা আইতা ঢেঁকী দি আছে মায়ে কি ক'বা কিবা ক'বা দি হেঁচা পিঠা বনাবলৈ পিঠা খুন্দিছোঁ আমি হেঁচা পিঠা বনাব লাগিব এয়া পূৰা চালনী মাৰি আছে এইপিনে পূৰা মায়ে খুন্দি আছে এয়া বৰমা ক'লৈ গ'ল বৰমাই খুন্দা পিঠা খুন্দিলে নাই হে পিঠা বনালে নাই চুলিত ৰং চং কৰি একেবাৰে গাভৰুজনী হৈ পিঠা বনালে নাই আপুনি হে লাজ কৰিছে নি আপুনি ঢেঁকীটো অলপ দি দিছোঁ এইপিনে দেখা আকৌ ধুনীয়াকৈ পুৰা ঢেঁকী মাৰি আছোঁ আমি হৈ যাব বেছিকৈ বনাই থাকিব নাই এইফালে পূৰা ঢেঁকী চেকি দি আদায় কৰি আমি আহিছোঁ এই খৰি কাটিব যাওঁ খৰি বিচাৰি যাওঁ ক'ত কি আছে খৰি চৰি বিচাৰোঁ আৰু নৰা চাউলটো কাটিব লাগিব ভেলাঘৰ যিহেতু বনাব লাগিব ন তো আমি এতিয়া যাওঁ খৰি বিচাৰি যাওঁ খৰি ক'ত কি হয় চাওঁ বিচাৰি মেলি ডাঙৰ গছ চছ প্ৰায় নায়েই সৰুকৈ কি পাওঁ ক'ত কি পাওঁ চাওঁ আৰু নে কি গৈ লওঁ এয়া ভুতুকি আহিছে কিনা যাওঁ আৰু খৰি চৰি কাটোঁ দেখুৱাম চব ঠিক আছে যিহেতু সৰু সুৰাকৈ ভেলাঘৰ এটা বনাম ভাবিছোঁ গতিকে অলপ নৰা চৰাটো লাগিবই ন নৰা কাটি আছোঁ আৰু তাৰপাছত আৰু বেলেগ খৰি চৰি কিবা কিবি যোগাৰ কৰিব তাতো যাম দেখাম আপোনালোকক চব কাটি মেলি লওঁ তাৰ পৰা বাকীকণ দেখাম আৰু দেৱিকা ভেলাঘৰ বনাব ভেলাঘৰতে লগ পাম আৰু ইমান উপপা নিনিবি এই ডাঙৰ কাটা ডাঙৰ লাহে লাহে কাটিবা অকণমান ৰাতি জ্বলাব লাগিব গোটেই ৰাতিটো
সৰহৰ কাৰণে আয়োজন কৰিছোঁ। এই কেইটামান সান্দহ চাউল ভাজি আছোঁ সান্দহগুৰি কৰিবলৈ মাঘৰ বিহু উপলক্ষে। কাইলৈ পিঠা পনা কৰিম। এয়া মই চাউল ভাজি আছোঁ ধুনীয়াকৈ। সান্দহগুৰি খাব লাগিব। সান্দহগুৰি খুৱাব লাগিব মাঘৰ বিহুত সকলো ৰাইজকে। এয়া এয়া ভাজি আছোঁ। এইয়া সান্দহগুৰি এইবিলাক মানুহে নপায়ে হ'ল, বজাৰলৈ আশা কৰে। বজাৰলৈ আশা কৰোঁতে মানুহে ঘৰত আশা নকৰোঁ, নিজে হাতৰ কৰি নিজে কৰি খালে যিমানটো আমনি লাগে বজাৰটো খাই ভাল নালাগে। সেইকাৰণে এয়া ভাজি আছোঁ। পূৰা ভাজি থকা হৈছে। পূৰা এইপিনে পিঠা বনোৱা আৰম্ভ হ'ল আৰু পূৰা হেঁচা পিঠা বনাই আছে। এয়া হেঁচা পিঠা হয় নাই এইটো? হেঁচা পিঠা বনাই থকা হৈছে। এইপিনে বনাই আছে। এই কেইটামান দেলিলেই এইপিনে পূৰা তিলৰ হেৰি এয়া পূৰা ধুনীয়াকৈ বনাই থকা হৈছে। এইপিনে খাব লাগিব আমি। এটা লৈ যাওঁ মই খাওঁগৈ। গোটেইকেইটা নিনো, এই ডেলাকেইটা নাখাওঁ। আৰু এইপিনে আমাৰ পিঠা চিঠা বনাই আমি খালোঁৱে আৰু আপোনালোকৰ ভোগালী প্ৰস্তুতি কেনেকুৱা চলিছে সকলোৱে কমেণ্টত জনাওক। আৰু ভিডিঅ'টো যদি শেষলৈকে চালে তাৰ বাবে ধন্যবাদ। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো। আৰু সকলোৱে জনাব কিন্তু আপোনালোকৰ ভোগালী প্ৰস্তুতি কেনেকুৱা চলিছে। ঠিক আছে, ইমানতে আজি ভিডিঅ'টো সামৰণি কৰি লওঁ। থেংক ইউ ফৰ ৱাচিং। লাভ ইউ অল। বাই বাই।